নমস্কাৰ বন্ধুসকল, মই মনদীপ নাথে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মনদীপ নাথ ইউটিউব চেনেললৈ। তো বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি মই আপোনালোকক কোনো ধৰণৰ ঠাই দেখুৱাব নিনিওঁ। আজি মই ঘৰতে বহি এটা ভিডিঅ' কৰিবলৈ কৰিম। আপোনালোকে এই ভিডিঅ'টো সকলোকে চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি ভিডিঅ'টোৰ মূল বিষয় লৈ আহিছোঁ। ভিডিঅ'টো আচলতে এই এটা বিষয়ক লৈ বনাব বিচাৰিছোঁ। মই প্ৰথম যেতিয়া ইউটিউব চেনেলটো খুলিছোঁ, প্ৰথম ইউটিউব চেনেলটো খোলাৰ পৰা আজিলৈকে যিবিলাক মই ভিডিঅ' আপলোড কৰিলোঁ, সেই ভিডিঅ'সমূহৰ ওপৰত অলপ মই কিছু কথা ক'বলৈ বিচাৰিছোঁ। এই যিসমূহ ভিডিঅ' বনালোঁ তাৰ ওপৰত মই ক'ব বিচাৰিছোঁ যে যিসমূহ ভিডিঅ' বনাইছিলোঁ আচলতে মোক কিছুমান মানুহে কৈছে যে ভিডিঅ'সমূহ আচলতে মোৰ ভাল হোৱা নাই। তো মানি লৈছোঁ মোৰ ভিডিঅ'সমূহ ভাল হোৱা নাই, মোৰ ভিডিঅ'সমূহ ভুল হৈছে। তেওঁলোকে মোৰ ভুলটো শুধৰাই দিয়ক। কিন্তু তাকে নকৰি কিছুমান লোকে কি কৰিছে, মোক আচলতে তাৎসল্য কৰিছে, তুচ্ছ তাৎসল্য কৰিছে। আচলতে সেইটো আচলতে কিয় কৰিব? তেনেকুৱা কৰিলে মানুহ জীৱনত কেতিয়াও আগুৱাই যাব নোৱাৰে। আচলতে মানুহ সদায় পিছ পৰি ৰ'ব। গতিকে অকল মোক লৈ যে এইখিনি কথাখিনি কোৱা নাই, নৱপ্ৰজন্মৰ যিসমূহ ইউটিউবাৰ তেওঁলোকক লৈ কৈছোঁ। তেওঁলোকৰ জীৱনত আগুৱাই যাব লাগে। গতিকে মই এইখিনি ক'ব বিচাৰিছোঁ। আৰু আজি যদি মই অদৃষ্টিবান হ'লোঁ হয়, যদি চকুৰে দেখিলোঁ হয়, মই তেনেহ'লে মই আনৰ ওপৰত নিৰ্ভৰশীল হ'ব নালাগিলে হয়। দুৰ্ভাগ্য সেয়া বাৰু যি হওক। গতিকে মই আশা কৰোঁ অসমবাসীক এটা কথাই অনুৰোধ কৰিব বিচাৰিছোঁ, এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডবোৰৰ মাজত। গতিকে মই এটাই আশা কৰোঁ, আপোনালোকে তুচ্ছ তাৎসল্য নকৰিব। কাৰোবাৰ ভিডিঅ' বনাওঁতে ভুল হয়, আপোনালোকে ভুলটো শুধৰণি কৰি দিব, যাতে কৈ দিব এইখিনি বস্তু এনেকুৱা আছিল, এনেকুৱা হ'ব লাগিছিল। আপোনালোকে ভুলসমূহ শুধৰাই দিয়ক। তেতিয়াহে আচলতে মানুহবোৰে এটা জীৱন পথত আগুৱাই যোৱাত এটা ৰাস্তা বিচাৰি পাব। মই এইখিনি ক'ব বিচাৰিছোঁ। মই আশা কৰোঁ ইয়াৰ পিছৰ ভিডিঅ'সমূহ যাতে মোক আপোনালোকে কমেণ্ট কৰক। মোক কমেণ্ট কৰিলে বেয়া নাপাওঁ, কমেণ্ট কৰিবই। ভাল হৈছে বেয়া হৈছে মই সকলো তেতিয়াহে মই বুজি পাম যে কমেণ্ট কৰিলেহে মই ইয়াৰ পিছৰ ভিডিঅ' মই ভাল কৰিবলৈ চেষ্টা কৰিব পাৰিম। যদি মই ভুলটো শুধৰণি নকৰে কেনেকৈ মই ভাল পথত যাব পাৰিম? গতিকে মই সেইটোৱে বিচাৰিছোঁ। মোৰ আচলতে এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, মোৰ দুখ লাগে 4-5জন মানুহে মোৰ চেনেলটো আনছাবস্ক্ৰাইব কৰি দিছে। কিয় কৰিছে? মইতো আচলতে মোৰ বহুত দুখ লাগিছে, কৰিব নালাগিছিল। ইয়াৰ পিছত যদি কোনো এনেকুৱা নকৰে মই তাকে আহ্বান কৰিছোঁ। গতিকে এইখিনি কথা কৈ শেষত মই এটি গানেৰে আজি এই ভিডিঅ'টো সামৰিম। আৰু এই গানটো হৈছে এটি লোকগীত। মই গানটো গাইছোঁ। ও ফুলে চৰি বুকুৰে লগৰি, ও ফুলে চৰি বুকুৰে লগৰি, কেংকে যাও ঘূৰি গাঁৱৰ মায়া এৰি, কেংকে যাও ঘূৰি ঘৰৰ মায়া এৰি, বুকুতে অগনি যাই হে, ও ফুলে চৰি বুকুৰে লগৰি, মাছতে গৈছিলি পানীত নানামিলি, কাইটে বিন্ধিব বুলি, মাছতে গৈছিলি পানীত নানামিলি, কাইটে বিন্ধিব বুলি, নাজানি নুশুনি সংসাৰৰ জালতে, কেনকে পেলালি ভৰি, ফুলে চৰি বুকুৰে লগৰি, ও ফুলে চৰি বুকুৰে লগৰি, কেংকে যাও ঘূৰি ঘৰৰ মায়া এৰি, কেংকে যাও ঘূৰি গাঁৱৰ মায়া এৰি, বুকুতে অগনি যাই হে, ও ফুলে চৰি বুকুৰে লগৰি, পাতৰে তলতে হলি ডাঙৰ দীঘল, যেন কোমোৰাৰে জালি, পৰৰে ঘৰতে কিমতে বঞ্চিবি, যেন জ্বলিয় বস্তু আলি, ফুলে চৰি
বুকুৰে লগৰী আজিৰ পৰা এৰি যাবি গাঁওখনি শূন্য হ'ব আইৰে ঘৰ বুকুৰে লগৰীৰ বুকু হুদা কৰি খাপনা কৰিলো পৰ ফুলেশ্বৰী বুকুৰে লগৰী ও ফুলেশ্বৰী বুকুৰে লগৰী কেংকে যাও ঘূৰি গাঁৱৰ মায়া এৰি কেংকে যাও ঘূৰি ঘৰৰ মায়া এৰি বুকুতে অগনি যাইহে ও ফুলেশ্বৰী বুকুৰে লগৰী ধন্যবাদ।